শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰস্থিত মহাজাতি কমপ্লেক্সৰ নিজ বাসগৃহত আজি মহাজাতিৰ শিৰোমণি শীৰ্ষক এটি গীতৰ শুভ উন্মোচন কৰে শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ তথা সাহিত্য সংস্কৃতিপ্ৰেমী হেমৰাজ ৰাভাই। হিউমেন ৰাইটছ একশ্যন কাউন্সিল অসমৰ সঞ্চালক, অসম বাৰ্তা কাকতৰ উপদেষ্টা, মহাজাতি 24 লাইভ চেনেলৰ সঞ্চালক তথা বিশিষ্ট সমাজসেৱক ডক্টৰ পৰশমণি সিংহই সমাজৰ বাবে নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱাৰ আধাৰত প্ৰায় 90 দশকৰ পৰাই নাটক, নৃত্য, সংগীত পৰিচালনাৰ কাম কৰাৰ উপৰিও বহু গীতত কণ্ঠ নিগৰুৱা গণশিল্পী খগেন মহন্তৰ পৰা আৰম্ভ কৰি বহু জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ শিল্পীৰ লগত বাদ্য সংগত কৰা, নিজৰ লগতে আন বহু গীতিকাৰৰ গীতৰ সুৰ সংগীত পৰিচালনা কৰা, বৰ্তমানলৈকে অসমীয়া, হিন্দী, নেপালী, চাহ জনজাতি, কাৰ্বি, চাদ্ৰী, বেংগলী, উৰিয়া, ভোজপুৰী, মিচিং, বড়োৰ লগতে অৰুণাচলী আদি আৰু কালু 13টা ভাষাৰ গীতৰ সংগীত পৰিচালনা কৰে। ইয়াৰ উপৰিও অসমীয়া লোকসংগীত ক্ৰমে দিহানাম, বিয়ানাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, নাগাৰা নাম, নাও খেলা গীত, হোলী গীত, ঘোষা, ভূপেন হাজৰিকাৰ গীত, বিষ্ণুৰ ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত আদি কালজয়ী বহুত গীতত নতুনকৈ সংগীত সজ্জাৰ কাম কৰা শিল্পী মহিধৰ ডেকাই মহাজাতি শিৰোমণি শীৰ্ষক গীতটোত কথা, সুৰ, সংগীতৰ লগতে নিজে কণ্ঠ নিগৰাইছে। সংগীতটোৰ ব্যৱস্থাপনা কৰিছে বিপুল চৌধুৰীয়ে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। সদৌতি তেজপুৰবাসী ৰাইজক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ আজি খুব সৌভাগ্যৰ দিন যে তেজপুৰৰ দুগৰাকী ব্যক্তি লগতে দুটি পৰিয়াল, যি দুটি পৰিয়াললৈ অসম গৌৰৱ, তাৰে এটি পৰিয়াল বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, যাৰ আদৰ্শৰে আজি অসমীয়া জাতি গঢ় লৈ উঠিছে সকলো ক্ষেত্ৰতে। মোৰ সৌভাগ্য যে মোৰ এই গীতটি তেখেতৰ পুত্ৰ, সুযোগ্য সন্তান হেমৰাজ ৰাভা দাদাই উন্মোচন কৰিছে। ইয়াতকৈ সৌভাগ্যৰ দিন মোৰ কিবা হ'ব বুলি মোৰ সপোনত ভবাই নাছিলোঁ। আচলতে মোৰ আৰু আগৰ 4টামান গীত পৃথ্বীৰাজ দাই উন্মোচন কৰিছে, কিন্তু ৰাভাদাক আজি মই প্ৰথম পাইছোঁ, কিন্তু এনেকুৱা সংগীতৰ জৰিয়তে প্ৰথম পাইছোঁ। মই বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। দ্বিতীয়, যাৰ কাৰণে মই গীতটো লিখিছোঁ সেইজন হ'ল প্ৰবাদ পুৰুষ পূৰ্ণ নাৰায়ণ সিংহদেৱৰ সুযোগ্য সন্তান, উত্তৰাধিকাৰী পৰশমণি সিংহ। খুব কম দিনৰ ভিতৰত তেখেতক মই লগ পাইছোঁ আৰু মোৰ কি মন গ'ল, তেখেতৰ ব্যক্তিত্ব বা তেখেতৰ বিষয়ে অকণমান জানিব পাৰিলোঁ মানুহৰ মুখৰ পৰা। আৰু তেওঁ যিটো আদৰ্শতে এতিয়া আদৰ্শিত মানৱ অধিকাৰ সুৰক্ষাৰ তেখেতে যিটো সেৱা কৰি আহিছে, সেই কৰ্মটো আজিৰ সময়ত সকলোতকৈ উচ্চ বুলি মই ভাবোঁ। আৰু তেনে এজন ব্যক্তিক মোৰ নিচিনা সাধাৰণ মানুহে দিব পৰা একোৱেই নাই। আচলতে প্ৰশংসাটো মানুহে মানুহক কৰে, কিন্তু জীৱন্ত কালত যদি কাৰোবাৰ অকণমান গুণানুকীৰ্তন কৰি বা বিষয়ে গুণানুকীৰ্তন কৰা নাই, মই তেখেতে যিখিনি কৰি আছে তাকেই উপস্থাপন কৰিছোঁ। মহাজাতি আমাৰ অসমৰ এটা বৃহৎ জাতিক নেতৃত্ব দিয়া এখন বাতৰি কাকত আছিল, যি বাতৰি কাকতে 1964 চনৰ পৰা অসমতে, তেজপুৰটো বাদেই অসমতে এক বহু সাংবাদিকক জন্ম দিয়া বাতৰি প্ৰতিষ্ঠান আছিল। এইটো আমাৰ প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ পূৰ্ণ নাৰায়ণ সিংহদেৱৰ এইটো এটা সৃষ্টি আছিল। আজি কি কাৰণত এইটো বন্ধ হৈ গ'ল আমি ক'ব নোৱাৰোঁ। হয়তো কিছু অসুবিধা পৰে। বাতৰি কাকত এখন চলোৱা বা বাতৰি প্ৰতিষ্ঠান এখন চলোৱা, এটি চলোৱাটো ইমান সহজ নহয়, তাৰ বহুত দিশ চাবলগীয়া হয়।
বহুত সহায় সহযোগৰো প্ৰয়োজন হয়। তেজপুৰত তথাপি তেওঁ জীয়াই ৰাখিছিল নিজেই। যি কি নহওক, মহাজাতিৰ পিছতে আজি আমাৰ শ্ৰদ্ধাৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ সন্তান পৰশমণি সিংহই যি ডিজিটেল মহাজাতিৰ এটা নতুন ধাৰা আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে, আৰু সেই প্ৰয়াসক মই তেওঁক স্বাগতম জনাইছোঁ। আৰু সেই ডিজিটেল মহাজাতিৰ সৈতে জড়িত তোমাক, অৰূপ আৰু সকলোকে মই যথেষ্ট কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এইকাৰণে যে তেজপুৰত বাতৰি প্ৰতিষ্ঠান এটা লাগে বুলি মই আগৰ পৰাই দাবী জনাই আহিছিলোঁ। আনকি মই কুলেন ভঁৰালকেও কৈছিলোঁ, তেতিয়া কুলেন ভঁৰালে মহাজাতি বোলে কলিকতাৰ পৰা ওলাইছে, গতিকে মহাজাতি হেৰি কৰিব নোৱাৰে, গতিকে তেওঁ গণশক্তি হিচাপে তেওঁ হেৰি কৰিছে। তথাপি ডিজিটেল নামত আকৌ মহাজাতিক সজীৱ কৰি তোলাৰ কাৰণে মই পৰশমণি ডাঙৰীয়াক, মোৰ ভাইটি ডাঙৰীয়া নহয় আৰু মোৰ ভাইটি, মই ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ৰাইজে ডিজিটেল মহাজাতিখনক মানে খুব সাদৰেৰে গ্ৰহণ কৰিব। কিন্তু আজিৰ যিটো অনুষ্ঠান, এই আজিৰ অনুষ্ঠানত মহাজাতিৰ যিটো শীৰ্ষ গীত ৰচনা, মিউজিক কম্প'জ, সুৰ, ৰেকৰ্ডিং, আৰু এজন মোৰ ভাইটি সদৃশ, ভাতৃয়ে কম আৰু সদৃশ ইয়াত নাই আৰু মোৰ ভাই, মোৰ গোটেই মহিধৰে খুব ধুনীয়াকৈ কম্প'জ কৰিছে। মই চালোঁ, মহিধৰৰ কণ্ঠ শুনি মই বীৰেন দত্তলৈ মনত পৰিছে। আহিনক কোনে আনে গানটো যেনেকৈ গাইছে, ঠিক তেওঁ তেনেকেই এইটো শীৰ্ষ গীতটি গাই গৈছে। অকণমান কিবা কৰিব পাৰি নেকি, আৰু লিটাৰেলি মই পৰামৰ্শ দিছোঁ। ভাল হ'লেতো মোৰ আৰু মই গৰ্ব কৰিব পাৰোঁ। অকল ময়ে নহয়, তেজপুৰৰ ৰাইজে গৰ্ব কৰিব পাৰে। আৰু আশা কৰিছোঁ মহিধৰৰো মই মানে মুখামুখিকৈ তেনেকৈ তেওঁৰ কাৰ্যকলাপ মই দেখা পোৱা নাছিলোঁ, কিন্তু আজি মই দেখিলোঁ, স্বচক্ষে দেখিলোঁ, শুনিলোঁ। খুব ভাল কম্প'জাৰ, আৰু তেজপুৰত এটা ধাৰা, সংগীতৰ ধাৰা এটা তেওঁ ৰাখিবলৈ